Hello friends, good morning. Welcome back to my YouTube channel. আজি মই আপোনালোকলৈ এটা বিশেষ ভিডিঅ' আগবঢ়াব বিচাৰিছো আৰু ভিডিঅ'টো হৈছে বিদেশত থাকিও যিসকল অসমীয়াই এতিয়াও আমাৰ গুৰুজনৰ ভক্তিৰে আদৰ্শৰ বাণীৰে যিদৰে হৰিনামৰ প্ৰচেষ্টা চলাইছে সেই হৰিনাম সঁচাকৈ বহুত আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু সেই অসমীয়াসকললৈ মোৰ কোটি কোটি প্ৰণাম জনাইছো আৰু সেই হৰিনামৰ ধ্বনিয়ে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়ালো। আজি এই বিশাখাপট্টনম অসমীয়া ৰাইজে ভাদমহীয়া নাম হিচাপে গুৰুজনলৈ আৰু ওপৰ ভগৱানলৈ বুলি এষাৰি নামৰ আয়োজন কৰা হৈছে। ইয়াতে খাওঁতে লওঁতে অনেকখিনি অপৰাধ কৰিছে বা হ'ব পাৰে। সৰ্ব অপৰাধখিনি মাৰ্জনা কৰি জলবায়ু মাছমনে ভয় ধৰণে ধৰি মতা হৈছে। হৰি কৃষ্ণ গোবিন্দৰ নাম শংকৰ